So guys, Bhutan Summer Festival চাবলৈ গৈ আমাৰ লগত এনেকুৱা হ'ব ভবা নাছিলো। তো guys, ব্লগটো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰো। নমস্কাৰ গাইস, মই সুস্মিতা। স্বাগতম জনাইছো মোৰ মিনি ব্লগ টাইপ লং ব্লগত। যিসকল তামুলপুৰ সাইডত থাকে তেওঁলোকে ভুটান সামাৰ ফেষ্টিভেলৰ বিষয়ে নিশ্চয় গম পায়। ময়ো গম পাইছিলো যোৱা বছৰ। ইমান দিন ভুটানৰ কাষত থাকো কিন্তু যোৱা বছৰহে গম পালো। জুনৰ 1 তাৰিখে আৰম্ভ হৈছিল আৰু 4 তাৰিখে লাষ্ট আছিল। আমি আহিছো লাষ্টত। সেইবাবে ইমান ভিৰৰ সমস্যা হৈছে। আমি প্ৰায় 1 ঘণ্টাৰ পৰা লাইনত আছো আৰু মনৰ পৰা একদম আশা নোহোৱা হৈ গৈছিল যে ভিতৰত সোমাব পাৰিম বুলি। ভিতৰত সোমাই একদম সম্ভৱ নাছিল আমাৰ কাৰণে। মই যিজনৰ লগত গৈছো তাই মোক কৈয়ে আছে ঘৰত যাম বুলি। তথাপি আমি লাইনত থাকিলো। নোখোৱাকৈ হঠাৎকৈ গৈছো, একদম ভিৰতে ভোক লাগিব ধৰিছে আৰু ইফালে মই টিকিলি মানুহৰ মাজত হৰায়ে গৈছো। হাল্লা শুনিছেনে গাইছ? হাল্লা শুনি আমি ঘৰত যাব ওলাইছিলোৱে আৰু অলপ থাকো কৰি আগবাঢ়ি এই গেটৰ সন্মুখত আহিলো। আমাৰ ইণ্ডিয়াৰ মানুহৰ কাজিয়া আৰু হাল্লা শুনি ছেকেণ্ড গেটত য'ত আমি লাইনত আছিলো তাত কুপন নোহোৱাকৈ সোমাব দিছে। সিফালে লাইন যিটো আছিল সেইটোত সোমাব খুজিছিলো কিন্তু নাই সোমোৱা। আমি ইফালে আহিলো আৰু হপককে আমাক এন্ট্ৰি কৰাই দিছে কুপন নোহোৱাকৈ। ইমান ফূৰ্তি লাগিছে, ইমান মানুহ ৰৈয়ে আছে, আমি সোমাই আহিলো। এন্ট্ৰি কৰাৰ লগে লগে দেখিবলৈ পাব ভুটানৰ ৰজা। আৰু এটা কথা গাইছ, ধুনীয়া ছোৱালী চালে কিবা আনকমফৰ্টেবল লাগে মোক। মই ল'ৰা নাচাওঁ, মই ছোৱালীহে চাওঁ। ঘৰত যেতিয়া ষ্টাইল কৰো তেতিয়া লাগে কি বহুত বেছি ষ্টাইল কৰি লৈছো আৰু যেতিয়া বাহিৰত আহো তেতিয়া লাগে কি মই একদম ভাল কাপোৰ পিন্ধি অহা নাই, মোতকে বেলেগক বেছি ধুনীয়া লাগিছে, মোক একদম চাপৰি লাগিছে, তেনেকুৱা টাইপ মোৰ মানে থিংকিং আহে। এইটো প্ৰব্লেম চাগে চব ছোৱালীৰে আছে, মোৰ বুলি নহয়। চ' বাদ দিয়ক গাইছ, ভিউ এনজয় কৰক। কোনে আহিছে গাইছ ইয়াত? ইফালে আছে ফাষ্ট ফুডৰ দোকান। আগতে আহিছিলো কিন্তু এনেকুৱা ডেক'ৰেশ্যন কৰা নাছিল। এতিয়া সামাৰ ফেষ্টিভেল বুলি ধুনীয়াকৈ সজাইছে। খং উঠি মই এতিয়া চুপচাপ বহি আছো গাইছ। কিয় জানেনে? মোক ফটো এটা তুলি দিয়া নাই ভালদৰে। ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া লাইটিং, তাৰ পাছতো ফটো এটা ভাল অহা নাই। বাকী বাদ দিয়ক। যিজনৰ লগত আহিছো সেইজন মানুহ অলপ অসুস্থ মানুহৰ লগতে ফটোৰ কাৰণে কাজিয়া লাগিব। তথাপি বহুত ধন্যবাদ, সি যে মোক লৈ আহিছে। অলপমান ঘূৰি আহি পানী পিয়া লাগিল। আকৌ এইটো কথাতে কাজিয়া লাগি আছো যে চবে ফটো তুলিছে মোকো তুলি দে। আমি ছোৱালী মানুহ কিয় ইমান পাগল ফটোৰ কাৰণে। এইটোৱে হ'ল ভুটানৰ সামাৰ ফেষ্টিভেলৰ ফেমাছ ভিউ পইণ্ট। ৰিলছত একদম ভাইৰেল হৈ আছে। ইফালে চাওক গাইছ, ভুটীয়া ছিংগাৰে হিন্দী গান গাইছে কিন্তু গানটো শুনাব নোৱাৰিম। ফেমাছ ভিউ পইণ্টত লগ পালো মনমতিক, আমাৰ কলেজ ফ্ৰেণ্ড। ভাবিছিলো যে অলপ ৰিল চিল বনাম কিন্তু ইয়াতে ডান্স ভিডিঅ' বনাব লাজ লাগে। সেইটোৰ কাৰণে ইয়াৰ লগত এক পাক ঘূৰিলো, বাছ আমাৰ কণ্টেণ্ট হৈ গ'ল। পিছত আহিলো ইয়াত, এইটো কি টেম্পল বুলি কয় নাজানো কিন্তু ইয়াৰ নামটো নাজানো। বহুতবাৰ আহিছো, এবাৰ ৰাতি আহিছো, ৰাতি আহিব আশা আছিল আৰু লাইটিংটো কি মজা লাগিছে। সঁচাকৈ মই ৰাতি আহিম বুলি কিন্তু অহাই নহয়। এইবাৰ যে ৰাতি আহিছো তাকো ইমান ধুনীয়া লাইটিঙৰ লগত আৰু মেলাত মজা লাগিছে। মেলা মানে সামাৰ ফেষ্টিভেল। ময়ো এয়া ঘূৰাই দিলো পোৱালীকেইটাৰ লগত। বহুত দুখ বেদনা চলি আছে মোৰ ৰিয়েল লাইফত অলপ যদি কাটা যায়, কিন্তু এই পোৱালীবোৰে ভালদৰে ঘূৰাবই দিয়া নাই, অশান্তি কৰিছে বহুত। বাদ দিয়ক, যেনে তেনে অলপ নিয়মটো কৰি দিলো। ঘূৰা হ'ল, ভাল লাগিল আৰু আছিল চাবৰ কাৰণে। আমি একো খোৱা নাই প্লাছ আৰু বহুত জাগা ঘূৰিব আছিল কিন্তু ঘূৰা নাই। এইখিনি চাই আহিলো। এইখিনি ভিউটো ইমানে ভাল লাগিছে, বহুত দেৰি ৰখিখিনি চাই থাকিলো। যোনে অহা নাই নিশ্চয় আহিব, বহুত ভাল লাগিছে। আৰু যদি চাব পাৰিলো হয় ভালকে ভাল লাগিল হয়। আৰু যোনে আহিব পৰা নাই নেক্সট ইয়াৰ আহিবা। ময়ো ভালদৰে ঘূৰিব পৰা নাই, ময়ো আহিম নেক্সট ইয়াৰ ভালদৰে। বাকী বাদ দিয়ক, ইমান ৰাতি ৰেষ্টুৰেণ্ট খোলা আছিল, কিবাকে খালো, প্ৰায় 12টাই বাজিব। আজিৰ ব্লগ ইয়াতে সামৰিলো। কেনে পালে মোৰ মিনি ব্লগ টাইপ লং ব্লগ নিশ্চয় জনাব আৰু সামাৰ ফেষ্টিভেলত কোনে আহিছে কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। বাই।